মুখ্যমন্ত্ৰীৰ মহিলা উদ্যম অভিযান আঁচনিত আবেদন কৰা প্ৰত্যেকগৰাকী মহিলাৰ বাবে ডাঙৰ সুখবৰ আহি গৈছে ফাইনেল লিষ্ট আৰু এইখন লিষ্টত যিসকলৰ মহিলাৰ নাম অন্তৰ্ভুক্ত হৈছে তেখেতসকলে পাব 10,000কৈ টকা লাভ কৰিব। গতিকে আপুনি এইখন লিষ্ট কেনেকৈ চেক কৰিব আজি এই ভিডিঅ'টোৰ জৰিয়তে দেখাই দিয়া হ'ব। ভিডিঅ'টো গোটেইটো সম্পূৰ্ণকৈ চাওক। গতিকে ভিডিঅ'টো যদি চাই ভাল পাইছে লাইক কৰিব আৰু চেনেলটো নতুনকৈ আহিছে যদি চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আগলৈ এনেকুৱা ধৰণৰ অনলাইনৰ ভিডিঅ' পাই থাকিবৰ বাবে। তো বলক ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ। তো প্ৰথমতে এখন দেখিছে আপোনালোকৰ লিষ্ট আহিব আপোনালোকৰ লাখপতি এখন হৈছে আপোনাৰ লাখপতি চেণ্ট্ৰেল যোৰহাটৰ লিষ্ট হয় যোৰহাট ডিষ্ট্ৰিক্টৰ লিষ্ট হয়। এই লিষ্টখনত আপোনালোকৰ দেখিব ইয়াত প্ৰথম সিৰিয়েল নম্বৰ দেখিব আপোনালোকৰ 1 2 3 4 কে সিৰিয়েল নম্বৰ প্ৰথম মেম্বাৰ নাম দেখিব প্ৰথম মেম্বাৰ NRML নম্বৰ দেখিব মেম্বাৰ যিখিনি নাম থাকে তেখেতলোকৰ নাম আৰু HSG টো গুণটো আপোনাৰ গোটৰ নাম হয় এই গোটৰ নামটো থাকিব। তাৰ পিছত গোটৰ গ্ৰুপৰ যোনটো কোড আছে হেতু FY টো আপোনালোকৰ যোনটো গোটৰ আপোনালোকৰ ৰিয়েলি হয় ইয়েৰটো থাকি দেখিব ডিস্ট্ৰিক্টটো পাব ব্লক পাব পঞ্চায়ত পাব আৰু আপোনালোকৰ ভিলেজখন যিখন গাঁৱৰ হয় সেই গাঁওখনৰ নামটো পাব আৰু আপোনালোকে যোনখন বিজনেছ প্লানৰ যোনখন ফৰ্ম আছিলে সেই ফৰ্মখন আপোনালোকে কি বিভাগত আপোনালোকে ফৰ্মখন জমা দিছিলে সেইখিনি আপোনালোকে ইয়াত গোটেইখিনি দেখা পোৱা যাব আৰু আপোনালোকৰ টোটেল এমাউণ্টখিনি কিমান দিছিলে বিজনেছ প্লানত কিমান খৰচ কৰিব কি কৰিব গোটেইখিনি আপোনালোকে যিখিনি দিছিলে সেইখিনি গোটেইখিনি আপোনালোকৰ ইয়াত দেখাই দিব। এই লিষ্টখন আপোনালোকৰ যোৰহাটৰ হৈছে টোটেল ইনকামটো ইয়াত গোটেইখিনি দেখাই দিয়া হ'ব। এই লিষ্টখন আপুনি অনলাইনত ডাউনলোড কৰিব নোৱাৰিব ভিডিঅ'টো ডেছক্ৰিপশ্যনত এই লিষ্টখনৰ লিংকটো দি ৰাখিম তাত গৈ আপুনি চাব পাৰিব আপোনাৰ নাম আছে নে নাই লগতে আপুনি কোনটো ডিস্ট্ৰিক্টৰ পৰা চাই আছে কমেন্ট কৰি জনাব আৰু আপোনালোকে কোনটো ডিস্ট্ৰিক্টৰ লিষ্ট চাব বিচাৰে জনাব। তো আজি বিশেষ ভিডিঅ' বনোৱাৰ উদ্দেশ্যটো এইটোৱে আছিল আপোনালোকৰ যিখন লাখপতি বাইদেউ লিষ্ট আপোনালোকৰ আহি গৈছে এখন যোৰহাট ডিস্ট্ৰিক্টৰ লিষ্ট হয় আপোনালোকে কোনটো ডিস্ট্ৰিক্টৰ পৰা চাই আছে মোক কমেন্ট কৰি দিব আৰু কোনটো ডিস্ট্ৰিক্টৰ আপোনালোকে লিষ্টখন বিচাৰিছে হেতু আপুনি কমেন্ট কৰি দিয়াৰ লগে লগে মই আপোনালোকৰ নেক্সট ভিডিঅ'টো আপোনালোকৰ সেই ডিস্ট্ৰিক্টখনৰ লিষ্ট আপোনালোকৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকক মই ইয়াত ভিডিঅ'তে আপলোড কৰি দিম। তো আজি ভিডিঅ' বনোৱাৰ উদ্দেশ্য এইটোৱে আছিল ভিডিঅ'টো ভাল লাগিলে লাইক কমেন্ট শ্বেয়াৰ কৰিব। থ্যাংক ইউ ফৰ ৱাচিং।